Hey guys, পুনৰবাৰ আপোনালোকক মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই বিজয়লক্ষ্মী আৰু আজিৰ মোৰ ব্লগটো হৈছে বোৱা কাপোৰৰ কালেকশ্যন, যোনখিনি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। তো মই মোৰ যোনখিনি বোৱা কাপোৰ আছে তাৰে ভিতৰত মই কেইযোৰমান আপোনালোকৰ সৈতে দেখাম। তেতিয়াহ'লে ব'লকচোন আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আগতেও মই মোৰ চাদৰ মেখেলা কালেকশ্যনৰ ভিডিঅ' বনাইছোঁ, কিন্তু তাত মই চব মিক্স দেখাইছিলোঁ, বোৱা নুনি তেনেকুৱা টাইপৰ দেখাইছিলোঁ। কিন্তু এইটো ব্লগত মই অনলি মোৰ বোৱা কাপোৰ দেখাম 5যোৰমান। তেতিয়াহ'লে ব'লক আজিৰ ব্লগটো আমি ষ্টাৰ্ট কৰোঁ। চবতকৈ প্ৰথমতে মই যোনযোৰ আপোনালোকৰ সৈতে মোৰ বোৱা কাপোৰ দেখাম সেইযোৰ হৈছে এইযোৰ, যোনযোৰ মই পিন্ধিয়ে আছোঁ। আৰু এইযোৰ কাপোৰ মোক মোৰ মায়ে গিফ্ট কৰিছিলে, মোৰ ঘৰৰ মায়ে বিহুত দিছিলে। আৰু এই কালাৰটো মোক বহুতেই ভাল লাগে। মোৰ মষ্ট প্ৰবেবলি কালাৰ আপুনি এইটো কালাৰতে দেখিব কাপোৰৰ। আৰু এইটো আপোনাৰ মই এইযোৰ লৈছিলোঁ যোৰহাটৰ পৰা। ইয়াৰ যোনটো ফুল আছে, এটা আপোনাৰ গুণাত আছে আৰু এটা বোৱা টাইপত আছে, এনেকুৱা ব্লেক আৰু গল্ডেন কালাৰ মিক্স হয়। আৰু ইয়াৰ যোনটো পটিটো হয় আঁচলটো সন্মুখত, এইটো টাইপত আছে, এইটো মুগা কালাৰ টাইপত। আৰু ইয়াৰ পটিটো এইটো হয়, তো এইটো গ্ৰীণ কালাৰত পৰে, লাইট গ্ৰীণ কালাৰ। আৰু এই কালাৰটো বহুতেই ভাল লাগে আৰু কাপোৰটো পিন্ধিবলৈও বহুত আৰাম হয়। আপোনালোকে গৰম দিনত ধুনীয়াকৈ পিন্ধিব পাৰে। আৰু মই আপোনালোকক ছাইডতো ফটোখন দি দিম। তেতিয়া মই আপোনালোকক মই 2 নম্বৰ কাপোৰযোৰ দেখাম। তো সেইযোৰ হৈছে এইযোৰ, এইটো ডাৰ্ক গ্ৰীণ কালাৰ হয়। আৰু ইয়াৰ যোনটো কালাৰ কম্বিনেশ্যনটো হয় গল্ডেন, ব্লু আৰু পিংকত আছে। আৰু ইয়াৰ যোনখিনি ফুল আছে এইখিনি আপোনাৰ মেচিনাৰী বোৱা হয়, হাতে বোৱা নহয়। আৰু ইয়াৰ যোনটো পটিটো হয় এইটো টাইপত আছে, গল্ডেন আৰু পিংক কালাৰ মিক্স আছে। আৰু এই কাপোৰযোৰ পিন্ধিবলৈ বহুতেই আৰাম হয়, কাপোৰটো বহুত ছফ্ট হয়। আৰু চাদৰখনত এনেকৈ সৰু সৰু বুটা আছে গোটেই কাপোৰযোৰতে। আৰু ইয়াৰ যোনটো ব্লাউজ হয় সেইটো হেভি হয়। এইটো ইয়াৰ ব্লাউজ হয়, তো ব্লাউজটো হেভিত আছে, গোটেই ব্লাউজটোত ব্লাউজত ফুল ৱৰ্ক আছে। তো এইযোৰ মোৰ 2 নম্বৰযোৰ কাপোৰ হৈছে। আৰু ইয়াৰ যোনখন মেখেলা হয় সেইখন চিম্পল হয়, জাষ্ট এইখনতে আছে, গোটেই মেখেলাখনত নাই। একচুৱেলি ব্লাউজটো হেভি, তো মেখেলাটো চিম্পলেই ভাল লাগে। আৰু যোনখিনি কাপোৰত ব্লাউজটো হেভি থাকে তো কাপোৰযোৰ মেখেলা আৰু চাদৰখন চিম্পলেই থাকে। তো এইযোৰ মোৰ 2 নম্বৰযোৰ হৈছে। তো এতিয়া মই আপোনালোকক দেখাম মোৰ 3 নম্বৰযোৰ বোৱা কাপোৰ। তো সেইযোৰ হৈছে এইযোৰ, আৰু এইটো ৰয়েল ব্লু কালাৰ হয়। এইযোৰ একচুৱেলি মোক মামীয়ে গিফ্ট কৰিছিলে, যেতিয়া মই নতুনতে ফুৰিব গৈছিলোঁ তেতিয়া এইযোৰ মোক গিফ্ট কৰিছিলে। আৰু এই কাপোৰযোৰ বহুতেই ভাল লাগে। আৰু ইয়াৰ যোনটো কালাৰ কম্বিনেশ্যন আছে আপোনাৰ অৰেঞ্জ, য়েল্ল' আৰু য়েল্ল'ত আছে, ৰয়েল ব্লু কালাৰত বহুত ভাল লাগে। কাপোৰযোৰ পিন্ধিবলৈও আৰামদায়ক হয়। আৰু ইয়াৰ যোনটো পটিটো আছে এইটো টাইপত আছে। আৰু এইযোৰ পিয়'ৰ বোৱা হয়। আৰু ইয়াৰ যোনখিনি এইটো বুটাটো পিয়'ৰ হয়, মেচিনাৰী নহয়। তো এইযোৰ মোৰ 2 নম্বৰযোৰ কাপোৰ হৈছে। তো এতিয়া যোনযোৰ মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম মোৰ 4 নম্বৰ কাপোৰযোৰ, সেইযোৰ হৈছে এইযোৰ। আপোনালোকক কৈছিলোঁ মোৰ গ্ৰীণ কালাৰত বেছি আছে কাপোৰ। এইটো লাইট গ্ৰীণ, একদম লাইট হয় কালাৰটো। আৰু এই কালাৰটো বহুতেই ধুনীয়া লাগে, পিন্ধিলেও ভাল লাগে, একদম পেৰট গ্ৰীণ টাইপৰ। আৰু ইয়াৰ যোনটো ফুল ষ্টাইল আছে সেইটো গল্ডেনত আছে, গল্ডেন গুণা আৰু চিলভাৰ গুণাত আছে। আৰু এই কাপোৰযোৰ পিন্ধিলেও বহুত ধুনীয়া লাগে। এইযোৰ মই গিফ্টতে পাইছিলোঁ। প্লাছ এইটো একদম পিয়'ৰ বোৱা হয় কাপোৰটো। আৰু গৰম দিনত মানে পিন্ধিব বহুতেই আৰাম আৰু পিন্ধিলেও ধুনীয়া লাগে। এইযোৰ মই আপোনালোকক ছাইডত ফটোটো দি দিম ভালকৈ। আৰু ইয়াৰ যোনখন মেখেলা আছে ওপৰলৈকে ফুল আছে, একেবাৰে ওপৰলৈকে। চাদৰখনতো চাদৰখনতে ফুল আছে। তো এই কাপোৰযোৰ বহুতেই ভাল লাগে পিন্ধিলেও। তো এইযোৰ হৈছে মোৰ 4 নম্বৰ। তো এতিয়া যোনযোৰ মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম মোৰ 5 নম্বৰ কাপোৰযোৰ, সেইযোৰ হৈছে এইযোৰ। এইটো য়েল্ল' কালাৰত হয়, গোটেইযোৰ য়েল্ল'ত আছে। আৰু এইটো পিয়'ৰ বোৱাই হয়। ইয়াৰ ফুলৰ ষ্টাইলটো এইটো টাইপত আছে, মিনাত আছে, ব্লু আৰু হোৱাইটত। তো ভাল লাগে। আৰু ইয়াৰ যোনটো মই দহিটো বটাইছিলোঁ সেইটো আপোনাৰ ব্লুত বটাইছিলোঁ, কেলেকি য়েল্ল'টো বটোৱাহেঁতেন মানে কাপোৰটো ইমান শ্ব'টো ভালকৈ নুঠিলেহেঁতেন। তো এইটো দহিটো মই ব্লুত কৰিছিলোঁ। আৰু এই কাপোৰযোৰতে গোটেইযোৰতে বুটা আছে এইটো। আৰু এই কাপোৰযোৰ মই বিহুত লৈছিলোঁ, এইবাৰ বিহুত লৈছিলোঁ। আৰু ইয়াৰ যোনটো পটিটো এইটো ষ্টাইলত আছে। আৰু ইয়াৰ ব্লাউজটো ইমান হেভি নহয়, জাষ্ট হাত দুটাত আছে ফুলটো। আৰু মেখেলাযোৰতো আপোনাৰ মেখেলাখন একচুৱেলি কালাৰটো চাগে অলপ ডিফাৰেণ্ট আহিছে ফোনত, কিন্তু এই কাপোৰযোৰো বহুতেই ভাল লাগে। নাও আপোনালোকৰ সৈতে মই এতিয়া শ্বেয়াৰ কৰিম মোৰ লাষ্ট ওৱান। তো যোনযোৰ মোৰ লাষ্টৰযোৰ হৈছে শেষৰ কাপোৰযোৰ, সেইযোৰ হৈছে এইযোৰ গ্ৰে কালাৰত হয়। আৰু এই কাপোৰযোৰ বহুতেই ভাল লাগে। ইয়াৰ
ষ্টাইলটো হ'ল বহুতেই ইউনিক হয় আৰু ইয়াৰ যোনটো বুটা আপোনাৰ এইটো ৰেড আৰু গল্ডেনত মিক্স আছে আৰু ইয়াৰ যোনটো সন্মুখত এইটো ষ্টাইলত আছে বহুত ভাল লাগে গ্ৰীণ ৰেড আৰু গল্ডেনত আছে ইয়াৰ পাৰিটো এনেকুৱা হয় আৰু ইয়াৰ যোনটো ব্লাউজ হয় এইটো হেভি ব্লাউজ হয় গোটেইটো বুটাত আছে গুণাত আছে এইটো ইয়াৰ ব্লাউজ হয় এইটো ষ্টাইলত আছে আৰু এই কাপোৰযোৰ মই মোৰ বাৰ্থডেত লৈছিলোঁ তো এইযোৰ কাপোৰ বহুতেই ভাল লাগে একচুৱেলি কালাৰটো মোৰ বহুত ভাল লাগে ইউনিক কালাৰ হয় গ্ৰেট তো এইখিনি আছিলে মোৰ বোৱা কাপোৰৰ কালেকশ্যন আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে এটা থাম্বছ আপ দি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকে মোৰ চেনেলটো বহুতেই মৰম দিছে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কেনেকুৱা লাগিলে আপোনালোকে জনাব বোৱা কাপোৰখিনি তো মোৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আপোনালোকক লগ পাইছোঁ মোৰ নেক্সট ব্লগত তেতিয়ালৈকে বাই বাই